إلا الله محمد رسول الله صلى الله تعالى عليه وسلم वेलकम टू माय यूट्यूब चैनल आज आपलोक निश्चय गम पा आज आमार 2 बছৰ কাৰণে আমাৰ লকডাউন গলে লকডাউনৰ 2 বছৰ পিছত আমাৰ এতিয়া আমাৰ ঈদ কৰিব পাৰিছো আৰু আপোনালোক নিশ্চয় মই দৃশ্যকেইটা আপোনালোক মই দেখাব খুজিম কি কব বহুত বহুত মানুহ হৈছে এবাৰ মানে কি কম আপোনালোক এতিয়া আপুনি চাই পিনে গম পাব মানে নিশ্চয় মোৰ ভিডিঅ'লৈকে চাব নিশ্চয় মানে 2 বছৰ কাৰণে কি কব লকডাউনৰ মানুহে মানে পুলিচে পুৰা মাৰধৰ কৰিলে আৰু লকডাউনত মানুহক পুৰা মাৰিলে এই লকডাউনৰ কাৰণে লকডাউন মানে এতিয়া নাইকিয়া হৈ গ'ল বহুত ভাল হৈছে কিন্তু এতিয়া মানে লকডাউনৰ কাৰণে মানে ইমান বহুত মানুহৰ বেয়া মানে কিবা এটা বহুত লোকচান হৈছে কিন্তু এতিয়া লকডাউন নাই মানুহৰ বহুত মানে অসুবিধাৰ পৰা মুক্ত হৈছে এতিয়া আপোনাৰ নিশ্চয় চাব আমাৰ ঈদৰ দৃশ্যকেইটা কি ক'ব দোকানদাৰী মানে ইমান মানুহ কি ক'ব আৰু নিশ্চয় চাওক মূল ভিডিঅ'খন আপোনালোকে ব্লগ গাইছে এতিয়া আপোনাৰ নিশ্চয় গম পাব মানে ঈদৰ ভিৰ যাক কৈছে ঈদ মানে 2 বছৰ পিছত আমাৰ লকডাউনৰ কাৰণে মানে ঈদ হোৱা নাই পুৰা প্ৰচুৰ মানে ইমান ভিৰ হৈছে আপোনাৰ নিজে গম পাইছে চাগে ভিডিঅ'খন চাই পিনে মানে লকডাউনৰ কাৰণে মানে আমাৰ 2 বছৰ ৰখি আছিলোঁ আমাৰ ঈদ কেতিয়া আহিব কিন্তু এতিয়া আহিল বহুত ভাল লাগিল পুৰা দুমদাম মানে বিক্ৰী কৰি আছে দোকানদাৰীয়ে পুৰা এইটো মানে আমাৰ এটা ডাঙৰ এটা ফিল্ড হয় এতিয়া আমি নামাজ পঢ়িম আৰু ৱাছ কৰি আছে মৌলানা নিশ্চয় গম পাব বলক এতিয়া এহে মৌলানা ৱাছ কৰি আছে কিন্তু আমাৰ এটা 1 নম্বৰ ঈদগাহ ফিল্ড হয় ইয়াতে বহুত নামাজ পঢ়িব আহে নিশ্চয় ভিডিঅ'খন চাই কিনে লাগে নিশ্চয় এটা শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব আৰু কোনোবাই যদি আমাৰ চেনেলত নতুন আহিছে এটা ছাবস্ক্ৰাইব কৰি দিব এতিয়া নিশ্চয় চাই কৰি দিব اللهم صل على سيدنا